হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আৰু এয়া কলেজৰ পৰিৱেশটো আপোনালোকক মই এবাৰ দেখুৱাই দিছোঁ। বহুত ঠাণ্ডা পৰিৱেশ হয় আৰু ষ্টুডেণ্টখিনিয়ে ইয়াত ব্ৰেক টাইমত ৰেষ্ট লয়। এয়া আৰু আজি ভাবিলোঁ কলেজৰ পৰা গৈ কঁঠালৰ মুচি বনাম আৰু কিদৰে বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মুচিখিনি বনাবৰ কাৰণে এয়া মই আগতীয়াকৈ কঁঠালৰ মুচি আৰু আলু এটা কাটি লৈছিলোঁ আৰু ইয়াত মই জোখ অনুপাতে পিঁয়াজ এড কৰিছোঁ আৰু লগতে হালধি আৰু নিমখো এড কৰিছোঁ আৰু অকণমান কেঁচা মিঠাতেল ইয়াত দি দিম। এতিয়া গোটেইখিনি মই মিহলি কৰি লৈ ল'ম আৰু মিহলি হোৱাৰ পিছত কিছু সময়ৰ কাৰণে মই ঢাকনখন মাৰি থ'ম আৰু 15 মিনিটমান হোৱাৰ পিছত মই ঢাকনিখন গুচাই দিম আৰু এতিয়া এইখিনি মই ৰান্ধিম। আৰু এইখিনি ৰান্ধিবৰ কাৰণে মই কেৰাহী এখনত তেলখিনি গৰম হোৱাৰ পিছত পাঁচফোৰণ আৰু জলকীয়া দি দিছোঁ আৰু আগতীয়াকৈ মই মছলাখিনি ইয়াত সানি লৈছিলোঁ। এতিয়া মই কিছু সময় এইখিনি ভাজি ল'ম। আৰু কিছু সময় ভাজি হোৱাৰ পিছত মই ইয়াত বিলাহী এড কৰিম। আৰু বিলাহীখিনি মই সৰু সৰুকৈ কাটি লোৱা নাই, ডাঙৰকৈ ৰাখিছোঁ যিহেতু ঘৰৰে বিলাহী হয়, অতি সোনকালে গলিয়ে যায়। আৰু এইখিনি কিছু সময় ভাজি হোৱাৰ পিছত মই ইয়াত আদা নহৰু এড কৰিম। আৰু এইখিনি অকণমান সময় ভাজি জালুক দি দিছোঁ। আপোনালোকে জালুকটো যদি বেয়া পায় নিদিলেও হ'ব, মই জালুকৰ স্মেলটো বহুত ভাল পাওঁ, সেয়েহে ইয়াত মই জালুক এড কৰিছোঁ। আৰু এতিয়া কিছু সময় ভাজি হোৱাৰ পিছত ইয়াত মই পানী দি অকণমান উতলিবলৈ দিলোঁ আৰু এয়া কঁঠালৰ মুচি ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকেও যদি ট্ৰাই কৰা নাই এইদৰে বনাব আৰু ৰেচিপিটো কেনে পালে মোক জনাব। তো আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব। বাই। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। থেংক ইউ।